পাছফাললৈ লক্ষ্য কৰকচোন বাৰু ইমান এটা সুন্দৰ পৰিৱেশৰ মাজত মই আছোঁ ঠাণ্ডা ঠাণ্ডা বতাহ লগতে পানীৰ শব্দ পাছফালে পাহাৰবোৰ লগত এটা সুন্দৰ পৰিৱেশ মই কালি ইফালে বগামাটিৰ ফালে গৈছিলোঁ তাৰপাছত আজি আকৌ নতুন এটা জেগালৈকে আহিলোঁ জেগা বাৰু অচিনাকি নহয় আপোনালোকৰ সকলোৰে চিনাকি ভৈৰৱকুণ্ড গতিকে মই ভাবিলোঁ জেগাটো অকণমান এক্সপ্ল'ৰ কৰোঁ মই ইয়াত আহি যে কি এটা মানসিক শান্তি পাইছোঁ আচলতে মোৰ ক'বলৈ ভাষা নাই মোৰ এতিয়াও মনত নাই যে মই ইমান সুখী কেতিয়া হৈছিলোঁ আগতে মোৰ যে খোজকাঢ়া ফুট এটা আছে বহুত যে কিলোমিটাৰ মই যে খোজকাঢ়ি যাওঁ আজি এই এঢলীয়া ৰাস্তাটো খোজকাঢ়ি মোৰ একেবাৰে এনাৰ্জি নোহোৱা হৈ গৈছে ঘৰতো একো খাই অহা নাছিলোঁ মোবাইলত চাৰ্জ কম আছে লগত কেছ কম আছে এতিয়াহে ভাবিছোঁ বিৰাট ডাঙৰ বিপদত পৰিম তাৰ পাছত এটা ভিউ এইটো চাওকচোন মোৰ পাছফাললৈকে এখন ৰিজৰ্ট টাইপ আছে আমি এতিয়া গৈ আছোঁ অকণমান পেট পূজা কৰি লওঁ ফোনটো বন্ধ হোৱাৰ আগতেই পে'মেণ্টটো কৰি খাই লওঁ আৰু বাকীবোৰ দেখাই যাম তাতকৈ এতিয়া ডাঙৰ সমস্যাটো হৈছে চিলিণ্ডাৰৰ সমস্যা আপুনি অৰ্ডাৰ দিলেও আপোনাক খাবলৈ নিদিয়ে আৰু কাৰণ তেওঁলোকৰ অৱস্থাই নাই তেওঁলোকৰ চিলিণ্ডাৰেই নাই মই ইয়াত ভোকত আহিছিলোঁ খাবলৈ ইয়াত গাখীৰ চাহ আৰু মেগীৰ বাহিৰে একো নাই গতিকে ভাবিলোঁ যে অকণমান পেটটো শান্ত হ'ব বাকী খোৱা নোখোৱাটো বাদ মই জাষ্ট আপোনালোকক বস্তু এটা দেখুৱাম আপোনালোকে জাষ্ট চাওক এই পাছফালে চাওকচোন বাৰু এইটো হৈছে মোৰ পাছফালৰ ভিউ মুখখন বাৰু অকণমান এন্ধাৰ হৈ থাকিলে মই যে ভাবি একদম আচৰিত লাগে মোৰ ঘৰৰ ইমান ওচৰতে ইমান ধুনীয়া জেগা আছে আজিলৈকে মই অহা নাই এইবাৰে ভাল জমিব আকাশ চাওক পূৰা ডাৱৰীয়া একদম ঢালি বাকি বৰষুণ দিব আৰু ঠাণ্ডা এটা পৰিছে বৰষুণ দিবই ধৰিলে এই দিনটোতে মোৰ বাৰ্থডে আছিলে আৰু মই বাৰ্থডে চেলিব্ৰেট কৰিবৰ কাৰণে চলো ট্ৰিপ হিচাপে গুচি গৈছিলোঁ আৰু ইমান বেছি ফূৰ্তি কৰিছোঁ মই যেন সৰু বাচ্ছাটোৰ দৰে হৈ গৈছিলোঁ পানীত গা ধুইছোঁ গান শুনিছোঁ কিবা কিবি খাইছোঁ বহুত এনজয় কৰিছোঁ মানে চলো ট্ৰিপ হ'লেও কিন্তু আনন্দৰ কম্প্ৰমাইজ হোৱা নাছিলে ব'লক নদীৰ ওচৰত থাকিলে গা নোধোৱাকৈ থাকিব পাৰিনে গা চা ধুই কাপোৰকে তিতাবুৰে ল'লোঁ এতিয়া পিন্ধিবলৈ একো নাই কপি ঘৰলৈকে যাব লাগিব ইফালে ডিঙিটো বিষাইছে নেজানো আৰু বেমাৰতহে পৰোঁ নে কি ইফালে সম্বন্ধীক আকৌ ক'ব লাগিব আৰু ছুটিৰ কাৰণে মানে মই তেনেকুৱা মানুহৰ কেটেগৰীত পৰোঁ যিয়ে নেকি কোনো জেগাত অকলে আজিলৈকে ফুৰিবলৈ গৈ পোৱা নাই আৰু আজি যেতিয়া মই ইয়ালৈকে আহিছোঁ আগতে এবাৰ আহিছিলোঁ বাৰু কিন্তু আজি যেতিয়া মই ইয়ালৈকে এবাৰ আহিছোঁ চাবৰ কাৰণে তেতিয়া মোৰ এনেকুৱা ফিল হৈছে যে মই ক'ত আছিলোঁ ইমান দিন এনেকুৱা অনুভৱ হৈছে যে জীৱনৰ 8টা বছৰ মই বৰবাদ কৰিছোঁ এতিয়া এনেকুৱা লাগিছে যেন নতুনকৈ সকলোবোৰ সৃষ্টি হৈছে নতুনকৈ গোটেইবোৰ আৰম্ভণি হৈছে মই যেন আকৌ এজন নতুন মানুহ হৈ এই পৃথিৱীখন উপভোগ কৰিব লৈছোঁ এতিয়া মোৰ কিন্তু এনেকুৱাহে অনুভৱ আৰু সেইকাৰণে মই ভাবিছোঁ এনেকুৱা মোৰ ব্লগ ভিডিঅ'বোৰ হৈ থাকিব সৰু সুৰা যেতিয়ালৈকে মোৰ মন গৈ থাকে তেতিয়ালৈকে মই বনাই থাকিম আৰু নতুন জেগা মই এক্সপ্ল'ৰ কৰি গৈ থাকিম গতিকে আপোনালোকে হেৰি কৰিব মোৰ চেনেলটো চাব লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব গতিকে আজিয়েই মই এইখিনিতে মোৰ ভিডিঅ'টো সামৰিবলৈ লৈছোঁ গতিকে আপোনালোকক বহুত ধন্যবাদ মই দিছোঁ এইবাবে যে আপোনালোকে কিন্তু মোক পজিটিভ কমেণ্ট দিছে আৰু লগৰবোৰকে কৈছে যে সিহঁতে ইমানকৈ উৎসাহ দিছে আৰু মানে এনেকৈও কৈছে যে তোক সদায় হাঁহি থাকিলেহে ভাল লাগে তোক সদায় আনন্দ ফূৰ্তি কৰি থাকিলে ভাল লাগে তই এনেকৈ আছ নহয় তই এনেকৈয়ে থাকিবি গতিকে আপোনালোকক মই ধন্যবাদ জনাই মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু আজি মোৰ 25 বাৰ্থডে হয় 25 বছৰে হৈ গ'লোঁ পূৰা বুঢ়া আৰু এতিয়া তাৰপাছত আৰুনো বাচি ক'ত কিমানটা দিন থাকিম হয়তো খুব সম্ভৱ জীৱনত 25টামান দিন আৰু বাচি থাকিম তাৰপাছত এনেও যাবই লাগিব গতিকে সেই 25টা দিনটো বহুত কম হয় কিন্তু প্ৰত্যেকটো দিন প্ৰত্যেকটো সময় মই যেন কেৱল উপভোগ কৰিব বিচাৰোঁ লাভ ইউ এভৰিৱান বাই বাই